প্ৰথমবাৰৰ বাবে বিজেপিৰ জয়লাভ। এক বিজয় উল্লাস। ঢিঙত এতিয়া আবতৰীয়া দেৱালী। সফল ঢিং পৌৰসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিলে বিজেপি দলে। মুঠ 10টা ৱাৰ্ডৰ ভিতৰতে 10টা ৱাৰ্ডতে বিজয় সাব্যস্ত কৰি অভিলেখ গঢ়িবলৈ সক্ষম হ'ল বিজেপি দলে। উল্লেখনীয় বিষয় যে ঢিং পৌৰসভা নিৰ্বাচনৰ 10টা ৱাৰ্ডৰ ভিতৰত 5টাকৈ ৱাৰ্ড ঢিং সমষ্টিৰ আৰু 5টাকৈ বট্ৰদুৱা সমষ্টিৰ। আজি ঢিং পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ঘোষণা হৈ গ'ল। 10টা ৱাৰ্ডতে ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিছে। ই এক ঐতিহাসিক বিজয় বুলি আমি ক'ব পাৰোঁ। তাৰ লগতে আমাৰ ঢিং পৌৰসভাৰ 5 নং মহলাৰ প্ৰাৰ্থী শিল্পীশিখা গগৈও ঐতিহাসিক বিজয় আজি সাব্যস্ত কৰিছে। তেওঁ 843টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 138টা ভোট লাভ কৰে। বৰ্তমান বট্ৰদুৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰা আৰু আনফালে ঢিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম থকাৰ পিছতো এখন আসন নোপোৱাত বিজেপি দলৰ যে বৰ্তমানে 2টা সমষ্টিতে এক শক্তিশালী ভেটি মজবুত হৈছে এই কথা নুই কৰিব নোৱাৰি। ঢিং পৌৰসভা নিৰ্বাচনত 10টা ৱাৰ্ডৰ ভিতৰত 1 নং ৱাৰ্ডত হেমন্ত কুমাৰ দাস, 2 নং ৱাৰ্ডত প্ৰিয়ংকা শইকীয়া নায়ক, 3 নং ৱাৰ্ডত শিপ্ৰাকুৰি দাস, 4 নং ৱাৰ্ডত সুশান্ত কুমাৰ নাথ, 5 নং ৱাৰ্ডত শিল্পীশিখা গগৈ, 6 নং ৱাৰ্ডত দিবাকৰ নাথ মজুমদাৰ, 7 নং ৱাৰ্ডত প্ৰিয়ংকা শইকীয়া বৰা, 8 নং ৱাৰ্ডত মাতুমণি বৰুৱা, 9 নং ৱাৰ্ডত হৃদয়ানন্দ বৰা আৰু 10 নং ৱাৰ্ডত ৰীমা ৰবি দাসে বিজয় শেষ সাৰি মাৰিবলৈ সক্ষম হয়। বিজেপি দলৰ প্ৰাৰ্থী বিজয়ী হৈ নিজ পৌৰসভা এলেকাত উপস্থিত হোৱা মাত্ৰকে এক অবৰ্ণনীয় আনন্দ উল্লাস দেখিবলৈ পোৱা যায় সমৰ্থকসকলৰ। বিশেষকৈ ঢিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগণত বিজয়ী প্ৰাৰ্থীসকলক উষ্ম আদৰণি জনোৱাৰ লগতে প্ৰাক্তন বিধায়িকা আংগুৰলতা ডেকাৰ এক ব্যতিক্ৰমী নৃত্য দেখিবলৈ পোৱা যায়। আংগুৰলতা ডেকাই আনন্দত মতলীয়া হৈ কোনো সময়ত যদি প্ৰাৰ্থীৰ লগত আকৌ আন কোনো সময়ত সমৰ্থকসকলৰ লগত দিয়া মতলীয়া নৃত্য কিন্তু চাবলগীয়া। মৈৰাবাৰীৰ পৰা ৰাব্বুল ইছলামৰ ৰিপৰ্ট, টিটি নিউজ অসম। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ প্ৰাৰ্থী জয়ী হৈ আহিছে। অভূতপূৰ্ব, কাৰণ ঢিং পৌৰসভাটো বহুতে আশা কৰা নাছিল। ওলাই আহিব নাহে, বিধায়ক নাই ইয়াতে, কিন্তু ৰাইজে ৰেকৰ্ড কৰি দিলে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন এইখন হ'ব যে 10টা ৱাৰ্ডত যি পৌৰসভা গঠন কৰিব। ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমবাসী ৰাইজক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মহিলা শক্তিক নমস্কাৰ যে আপোনালোকে ইমান সুন্দৰ সিদ্ধান্ত দিছে। আৰু আশা ৰাখিছোঁ চৰকাৰৰ যি সবল শক্তিশালী যিবিলাক আমাৰ কাম কাজ থাকিব, সকলোবিলাক কাম কাজ আঁচনি হওক তৃণমূল ৰাইজলৈকে পৌৰসভাসমূহে লৈ যাব।